499 বছৰৰ পিছত দুৰ্লভ সংযোগ 5 মে চন্দ্ৰগ্ৰহণ 4টা ৰাশিসকল হৈ যাওক সাৱধান লগতে 6টা ৰাশিসকলৰ হ'ব পুত্ৰ সন্তানৰ প্ৰাপ্তি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত আমি জানিম যিটো 5 মে শুক্ৰবাৰৰ দিনা যিটো চন্দ্ৰগ্ৰহণ লাগি আছে, সেই চন্দ্ৰগ্ৰহণৰ সময় লগতে সূতক কাল আৰু কোন 6টা ৰাশিসকলৰ পুত্ৰ সন্তান প্ৰাপ্তি হ'ব, লগতে গৰ্ভৱতী মহিলাসকলে কি সাৱধানতা ল'ব লাগে তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টি জানিম। ঠিক আছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা টপিকত ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ঠিক আছে, তেন্তে আহক এতিয়া আমি ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, 5 মে বুদ্ধ পূৰ্ণিমাৰ দিনা যিটো শুক্ৰবাৰে চন্দ্ৰগ্ৰহণ লাগি আছে, সেই চন্দ্ৰগ্ৰহণৰ যিটো সময়কাল হৈছে 5 মে ৰাতি 8:45 পৰা 6 মে ৰাতি 1টালৈকে। লগতে ইয়াৰ যিটো সূতকাল হ'ব গ্ৰহণৰ কমেও 8ৰ পৰা 9 ঘণ্টাৰ আগতে। আৰু 4টা ৰাশিসকলৰ কাৰণে এই গ্ৰহণটো একেবাৰে বেয়া বুলি মনা হৈছে। সেই ৰাশিকেইটা হ'ল বৃষ ৰাশি, তুলা ৰাশি, কৰ্কট ৰাশি আৰু কুম্ভ ৰাশি। আৰু লগতে এই 6টা ৰাশিসকলৰ কাৰণে ভাল, লগতে তেওঁলোকৰ পুত্ৰ সন্তান প্ৰাপ্তি হ'ব। আহক সেই 6টা ৰাশিসকলৰ বিষয়ে জানি লওঁ। প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি, দ্বিতীয়তে মিথুন, তৃতীয়তে কন্যা, চতুৰ্থতে মকৰ, পঞ্চমতে মীন, ষষ্ঠতে বৃশ্চিক। এই 6টা ৰাশিসকলৰ হ'ব পুত্ৰ সন্তানৰ প্ৰাপ্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিলে 5 মে চন্দ্ৰগ্ৰহণৰ বিষয়ে। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি বা জানকাৰী ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টিত ইমানেই। কাইলৈ মই আপোনালোকৰ ওচৰত আন এটা এনেকুৱাই টপিকত ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে ধন্যবাদ।